lot. Thank you so much for being here. We'll do a lot of fun tonight. So are you all ready? No. We all ready? All right. Thank you so much and ইডৰটো গম নাপাওঁ এয়া চাণক্যদাক লগ পালোঁ দাদাই ফুড ব্লগ বনায় চবেই জানে আজি 30,000 হৈছে চাগে ন পৰহি হৈছে মোৰ বেছি মানে 500 মান একো নাই সদায় মোৰতো 0 পৰা ষ্টাৰ্ট কৰা হয় মানে 0 ছাবস্ক্ৰাইবাৰ কৰা হয় আপুনিতো অকলে কৰি আছিল ন অকলে তুমি অকলে নেকি মই অকলে কৰি আছোঁ ভাল লাগিলে লগ পাই ঠিক আছে হেপী নিউ ইয়াৰ বাৰু থেংক ইউ ইয়াতে ধুনীয়া চব বস্তু মানে ধুনীয়াকৈ মেইনটেইন কৰি আহিছে তুমি সজাই ৰাখিছে কিবা কিনিছাল নেকি নাই কিনা এনেই লগৰ কেইটাৰ লগত ঘূৰি আছোঁ মই এইবিলাক চাই আছোঁ মানে কিবা এটা কিনো নেকি তাকে ভাবি আছোঁ ঠিক আছে দিয়া সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আকৌ আহিছোঁ এটা নতুন ব্লগ লৈ আজি আমি গৈ আছোঁ বৰ্তমান চানমাৰীত এটা কালচাৰেল ফেষ্টিভেল চলি আছে নৰ্থ ইষ্ট কালচাৰেল ফেষ্টিভেল তো বলক মোৰ লগত চানমাৰীলৈ চাওঁ কি হৈ আছে কি আপোনালোকক দেখাব পাৰোঁ এতিয়ালৈকে তো এতিয়া নুনমাটিত আছোঁ গৈ আছোঁ বলক ৱেলকাম বেক টু দ্য চেনেল এভৰিৱান আৰু বৰ্তমান আহিছোঁ আমি চানমাৰীত নৰ্থ ইষ্ট কালচাৰ ফেষ্টিভেল চলি আছে আৰু আমাৰ লগত আছে এয়া হিৰ' চিন্তু এয়া চিন্তু এই হিৰ' ইয়াৰ চাকৰি হৈছে বৰ্তমান এতিয়াহে লাগিছে গুৱাহাটীৰ মাছ বজাৰত ইভেণ্ট কৰি আছো নিচিনা ৰাইট এনিৱে লেডিজ এণ্ড জেন্টলমেন প্লিজ ৱেলকাম টু দ্য আমি ইয়াত আছোঁ বৰ্তমান এতিয়া আপোনালোকক দেখাই আছোঁ এয়া নৰ্থ ইষ্টৰ যিমান কালচাৰেল আছে কালচাৰেল সকলো যিমান সাজ পোছাক সকলোখিনি আপোনালোকক দেখাই আছোঁ তো বলক আমি আগৰ ফালে যাওঁ কি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ আপোনালোকক মই সাজপাৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু মই দেখাই আছোঁ এফালৰ পৰা দোকানবোৰ চাই গৈ আছোঁ কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ লগাই দিব কফি জুচ কাৰী জুচ হালধি যিকোনো দাগ লাগি যায় ন আপোনালোকৰ জাষ্ট ডাঙৰটো দিব লগাই দিব কাপোৰৰ দাগটো নাইকিয়া হৈ যাব কাপোৰ ধুব নালাগে কিমানকে এইটো যিকোনো কাপোৰ কাপোৰৰ দাগ মই দেখাইছোঁ এইটো কটনৰ কাপোৰৰ দাগ চাই ল'ব পাৰে আপোনালোকে কালাৰ লাগি গ'ল আপোনাৰ প্ৰথমত সৰুটো দিব যদি ইংক চিয়াহী কফি এনেকৈ দাগ হৈ যায় গুটকা পাণ মছলাৰ যিকোনো হালধি দাগ হৈ যায় ন অকল ডাঙৰটো লগাই দিব অকল ডাঙৰটো লগাই দিব যদি খোৱা বস্তু দাগ হয় অকল ডাঙৰটো লগাই দিব এনেকৈ কাপোৰৰ দাগ নাইকিয়া হৈ যাব পাইৰিয়া গামছ এনেকুৱা যদি প্ৰব্লেম হয় দাঁতৰ যিকোনো প্ৰব্লেম কাৰণে বেষ্ট ৰিজাল্ট হয় দাঁতটো আপোনাৰ বিফৰ আফটাৰ যদি হালধীয়া থাকে ন তেনেকৈ বগা হৈ যাব আৰু এনেকৈ জ্বৰৰ পৰা দাঁত যিকোনো বিষ জইণ্ট পেইন নি পেইন বেক পেইন মাছল চাৰ্কুলাৰ যিকোনো বিষৰ কাৰণে বেষ্ট ৰিজাল্ট হয় আপোনাৰ জাষ্ট লগাই কিনে তেলটো জাষ্ট এয়া আপোনাৰ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ সাজপাৰ আৰু অলপ সাজপাৰবিলাকৰ দাম বেছি যিহেতু তেওঁলোকৰ নিজৰ হাতেৰে বনোৱা হয় এতিয়া এই দাদাজনৰ দোকানত যাওঁ চাওঁ দাদাজনৰ দোকানত কি আছে কি নাই বলক भाई आप कहाँ से आए हैं? ये कितना है प्राइस इसका?
सबका अलग अलग रेट है ना यार गोटेখিনি পোৱা যাব মায়ে তিৰোতা মানুহৰ চাউল ডল ऐसे मिनिमम प्राइस कितना है सबका अलग अलग है 300 का है 2000 का है हमारा 1200 का है ঠিক আৰু আমি এইটো এটা আছে আপোনালোকে আহিব পাৰে এনেকুৱা বেগ ল'বলৈ বহুত ধুনীয়া ধুনীয়া বেগ আছে বাঁহৰ আন্টি এইবোৰ বেগবোৰ কিমানকৈ বেগবোৰৰ দামবোৰ সুধো এতিয়া এইবোৰ কিমানকৈ আহে Yes, I kind of raise, I like to raise awareness about deforestation, about agriculture. So, there is a story. এই কি আইতা আচাৰ নেকি আচাৰ কেনেকুৱা ভালনে সকলোৰে কেনে বিক্ৰী কেনেকুৱা এয়া আইতাসকলৰ দোকান এখন দিছে বৃদ্ধা যিবিলাক আছে আইতাসকলৰ বস্তু পায় এইকেইটা কি হয় দাদা সেন্দুৰ ডিজাইন Chima Sharma, the chief guest of the evening. And I would like to request Mr. Yuvraj Singh to felicitate Borokharani Bikhoya. Can you have a huge round of applause, ladies and gentlemen? And I would like to request Mr. Yuvraj Singh to kindly felicitate Udayan Dwara, UD. And I would also like to welcome on stage Mr. Kamal. Gentlemen, the young and handsome Mr. Kamal. Can you have a huge round of applause, ladies and gentlemen? So here is the first poster release of Guwahati Diaries. I would like to request the whole cast and crew of Guwahati Diary to kindly come on the stage. So here, ladies and gentlemen, we are at Northeast Culture Fest, and today is the first poster release of Guwahati Diaries, ladies and gentlemen. চাহ হয়তো সকলোৱে দেখিছে এয়া চাওক আমি এতিয়া দেখাই আছো এইটো নীলা চাহ 100 গ্ৰামত কিমান গ'লে 300 এইটো এটা ৰঙা আৰু 100 গ্ৰামত 375 100 গ্ৰামত কিমান এৰ 55 আৰু এইবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ বেগ ফিক্স প্ৰাইচ ন বেগবিলাক ধুনীয়া লাগিছে ক'ৰ পৰা আহিছে আপুনি কলকাতা বাপৰে আৰু কি কেতিয়ালৈকে আছে 31 তাৰিখে যাব কি আহিছিল কেতিয়া চেলিং কেনেকুৱা ঠিকে আছে ন এয়া বিভিন্ন ডিজাইনিঙৰ বেগ ল'ব পাৰে আপোনালোকে আপুনি ক'ৰ পৰা আহিছে কিমান কি এইবোৰ অঁ 3500 কেনেকুৱা বিক্ৰী যাই আছেনে বিক্ৰী নাই 31 তাৰিখলৈকে লাষ্ট ন আপোনালোকৰ কিবা পইচা দিব নালাগে ইয়াত অঁ আহিব পাৰে আপোনালোকে আন্টিৰ তাত এখন দোকান ঠিক আছে একবাৰ
absolutely, ladies and gentlemen, she has got magic in her voice. Isn't তেল it, পিঠা guys? পুৰি তেল পিঠা বনাই আছে আৰু কি বনাই আছে পুৰি তেল পিঠা চুগা পিঠা পুৰি চব্জি পাটি চাপটা এয়া দেখিবলৈ পাইছে পুৰি বনাই আছে Definitely, she will continue with her spells tonight. And now, it's time to welcome on stage Monica. জিন্টুৰ এটা জিন্টুৰ লগত এটা জমনিটো কৈ দিয়া জিন্তু কৈ দিয়া অন কেমেৰা কৈ দিয়া না আমাক তাত হৈ আৰু এইবোৰ অনলি 200 টকা ফিক্স প্ৰাইচ হয় ইয়াত বাৰ্গেনিং চিষ্টেম নাই বেগবোৰো বহুত ধুনীয়া হৈছে লাগিছে বহুত ধুনীয়াকৈ ডিজাইন দিছে আৰু এনেকুৱা জোতাৰ বহুত ষ্টল আছে দেখা পাইছোঁ আপোনালোকে আহিব ये सब क्या है वो किचन में ना हेलो कितना है इसका प्राइस কিমান এইবিলাকৰ এইটো কিহত ব্যৱহাৰ কৰে এইটো মাসাজ দে ও বডি মাসাজ নেকি এইটো সব বডি মাসাজ কিমান দাম এইবিলাকৰ 220 কম নহয় এই লবি নেকি মজা হ'ব মাসাজ আবে লোন হবে সাবি না লাগবে ওই रो হাতখান এনকে লেগে কি বলতে এনকে আরাম আছে ওই কিন্তু আল্লাহ করবে দাদা এতিয়া কিচেনৰ কিছুমান আইটেম দেখাব মানে সহজতে চফ কৰিব পাৰি বস্তুবিলাক আৰু ডিজাইন বেলেগ ধৰণৰ একদম ডিজাইন ওলাই মই নিজে দেখি আচৰিত হৈ গৈছোঁ আপোনালোকে বস্তুটোৰ দামো কম হয় एक बार पुश करेंगे भाजी के लिए पीस लेंगे ऐसे चिल्ली जिंजर गार्लिक इसको ऐसे गुस्से से नहीं चलाने का ऑर्डर आते प्रेशर हाथ में पेन होता है ओनली 1 फिंगर और सब ऐसे भी नहीं मांगता है तो भैया जी कम ऑन इंडिया लगे रहो इंडिया कौन बनेगा करोड़पति दिल मांगे मोर लेके फिंगर लो तो ये फिंगर नो स्टील सर आप स्टील का भी नहीं है और दिल मांगे मोर बना लो तो अच्छी क्वालिटी लेने से एक बार लेनी पड़ती बाबा लेना नहीं मांगता मैं कि जिंदा गुजरात से हम लोग ये कैसे चलाना है इसका कितना भैया प्राइस कितना गाजर का बना के दिखाया ऐसी आलू चलाओ एक्चुअल प्राइस क्या 450 है लेकिन ऑफर प्राइस ओनली 350 10 की लाइफ एंड 10 ईयर गारंटी मैं क्या इंडिया गुजरात में उसकी क्वालिटी क्या है आप लोग बार बार ले जाते हो घर में चला नहीं पाते हो कभी भी शॉपिंग करो क्वालिटी चेक करो तो यूज करके देखो जी होता लेने का नहीं तो डोंट वरी वैसे हम लोग কোনে গালি দিছে चाकू से कटता नहीं मिक्सी में होता नहीं इसको बाहर करो कभी खुशी कभी काम जोड़ी नंबर 1 लगे रहो मुन्ना भाई के साथ ऐसे वाला कैसे निकालेगा हाँ जी ये वाला टिंकू जी मैंने केवल आपको ये डिपार्टमेंट यहाँ से स्टार्टिंग है দাদাই কেনেকৈ মানে বস্তুবিলাক কাটে আৰু অতি সহজ উপায়েৰে সেইবোৰ দেখাই আছে সঁচাকৈ বহুত সহজ উপায়েৰে কৰিব পাৰে কেনেকৈ বনাই মেচিনটো দেখাই আছে আপোনালোকে ল'ব পাৰে 31 তাৰিখলৈকে আছে লাষ্ট ডেট এই দাদা আলু সোমাই দিছে আলু সোমাই কিনে এনেকুৱা হৈ গ'ল ফ্ৰেঞ্চ ফ্ৰাইজ টাইপ হৈ গ'ল আৰু বেলেগ বেলেগ ডিজাইনেৰে ছেম পদ্ধতিৰে আৰু বেলেগ বেলেগ ষ্টাইলত ওলাই যায় কাটিংটো এনেকুৱা টাইপৰ আৰু দাদাৰ কোৱাৰ ষ্টাইলখিনিতো একদম বেলেগ লাগিছে लगे रहो मुन्ना भाई MBBS के साथ ओनियन आप लोग কি বলে হিরো পানীটো এই মানে এনে পানী আহিলে এই ৰহ মোক সেই নকয় তাৰপিছত পানী আহিলে মানে তোৰ মালটো চিটকি আহে না সেইটো লগালে তোৰ মানে পানীটো ইয়াতে পৰি ফেনখন ঘূৰি কিনে গোটেই পানীটো ক্লিন হ'ব প্লাছ তোৰ স্পীড বাঢ়িব কিমানকে भैया ये कितना और के 3 लोगे 100 1 20 50 ইয়াত কিছুমান এইবিলাক পোৱা যায় হোমমেড যিবিলাক কিচেন গুগল পে আছে এভেইলেবল
ভিডিঅ'টো এইখিনিতে খতম কৰোঁ এতিয়া ঘৰত যাওঁ আপোনালোকে চালে ভাল পাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত দিলোঁ তো বাই বাই কিবা কৈ দিয়া বাই বাই গাহৰি বনা বেছিকিলে থ'ব পাৰে 1 মাহ 2 মাহ 3 মাহ 5 মাহ